54A বিচাৰিছো আমি 6 শেডুল ষ্ট্ৰং হোৱাটো বিচাৰিছো আমি ইয়াতে স্কুল বিচাৰিছো আমি ইয়াতে হস্পিটেল বিচাৰিছো কিন্তু তুলিৰাম ৰঙাকে কি বিচাৰিছে তেখেতৰ 200 কোটি টকীয়া ঘৰ বিচাৰিছে গতিকে এই অন্যায়ৰ বিৰুদ্ধে আমি কিন্তু যুদ্ধ কৰিব লাগিব যদি আজি কাৰ্বি মানুহক তেওঁলোকে কি কৰে যে নিৰ্বাচনৰ সময়ত কেৱল তেওঁলোকে ভাবে যে বিজেপি আৰএছএস ভাবে যে নিৰ্বাচনৰ সময়ত কাৰ্বি মানুহক এক বটল মদ আৰু অলপ গাহৰি মাংস দিলেই তেওঁলোকে চলি যাব বুলি ভাবে কিন্তু আজি এই যি সমাৱেশত আহি মানুহে দেখাই দিলে যে ৰ'দ বৰষুণ নেওচি আৰু এই স্প্ৰেড আমি গাঁৱে ভূঞে সকলো জায়গাত আমি লৈ যাব লাগিব যে আমি আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত কিন্তু আমি ক্ষান্ত হৈ নাথাকো আৰু তুলিৰাম ৰঙাক এটা কথা বুজাই দিব লাগিব যে তোমাক 200 কোটি টকীয়া ঘৰ বনাবৰ কাৰণে আমি ইয়াত চিএম পতা নাই আমি কাৰ্বি আংলঙৰ উন্নতিৰ চিএম পাতিছো এইখিনিয়ে মই কলো আদানী আম্বানীয়ে গোটেই কাৰ্বি আংলং ডিমা হাছাও অহা 10 বছৰত শেষ কৰি দিব যদি আমি মাত নামাতো আজি সমগ্ৰ অসমত তেওঁলোকে মাটিৰ কাৰণে মাটি ৰাভা অঞ্চলৰ পৰা বড়োৰ পৰা কাৰ্বিৰ পৰা ডিমাছাৰ পৰা সকলোৰ পৰা মাটি কাঢ়িবলৈ চেষ্টা কৰিছে কিন্তু আজি ইয়াতে পিএইচএলচিয়ে যি ষ্ট্ৰং ফাইট কৰিছে তাৰ সন্মুখত কিন্তু আদানী আম্বানীয়ে পৰাজয় বৰণ কৰিছে আৰু ভৱিষ্যতে পৰাজয় বৰণ কৰিব লাগিব এইখিনি মই কলো ধন্যবাদ ইনকলাব জিন্দাবাদ